बदली 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 नमस्कार स्वागतम जनाइছো মোৰ অন্য এটা ভিডিঅ'লৈ। এতিয়া আমি বৰ্তমান গৈ আছো আমাৰ এই দাদা হয়, আমি গৈ আছো দুৰ্গা মন্দিৰ চাবলৈ। ৰেল লাইনৰ একেবাৰে চিৰে চিৰে একেবাৰে খোজকাঢ়ি গৈ আছো। বৰ্তমান আমি 4জন, আগফালে 2জন গৈ আছে আৰু আমি পাছত 2জন আছো। এতিয়া খোজকাঢ়ি গৈ আছো এইদৰে। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব। এইফালে আছে পথাৰ হয়, পানী এইবিলাক কিবা হেৰি খন্দা চাগে, পুখুৰী হয় সৰু সৰু। আগত গৈছে 3জন, মই গৈছোঁ অকলে, মুঠতে আমি 4জন খোজকাঢ়ি আহি আছোঁ। এইফালে পথাৰ আছে। মান বোকা আহি আছোঁ পকী ৰাস্তাই, একা বেকা ৰাস্তাই। এতিয়া বৰ্তমান আমি গৈ আছোঁ। এখন বাহনি পালোঁ, একা বেকা ৰাস্তাৰে আহি আছোঁ। তো চেঁচা লাগি গৈছে, এখন বাহনি হয়, ডাঙৰ বাহনি। পাহাৰ হয়, পাহাৰৰ ওপৰত ধুনীয়া ঠাই, একেবাৰে এচি নিচিনা লাগি গৈছে। এচি ৰুমত থকা নিচিনা চেঁচা লাগি গৈছে। বৰ্তমান গৈ আছোঁ খোজকাঢ়ি পোৱাহি নাই। কেতিয়াবা পামগৈ, আৰু অলপ সময় লাগিব চাগে, আৰু 20 মিনিটমান লাগিব। আৰু এইবিলাক দেখিছোঁ নহয়, গৈ আছে আহি আছে বাইকত, গৈ আছে আহি আছে। এখন ব্ৰইলাৰ ফাৰ্ম চাগে। ওপৰত এজনী বাদুলি ঘূৰি আছে, বাদুলি 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 বাদুলি। এখন পাহাৰ, বাপৰে ইমান ওপৰত আছে গছবিলাক, কাষতে ঘৰ আছে। এই দেখিছে নহয়, সেইফালে ওপৰলৈ উঠি যায় মন্দিৰলৈ। এতিয়া আমি অৱশেষত পাইছোঁহি, খোজকাঢ়ি লাহে লাহে, আৰু পাইছোঁহি গেটৰ সন্মুখত। আৰু আপোনালোকে চাই থাকিব ভিডিঅ'। এইখন গেটখন ফালে শ্ৰী মা দুৰ্গা, ৰঙামাটি কামৰূপ পৰে এই ডিষ্ট্ৰিক্টত। এতিয়া ওপৰলৈ যাবলৈ এতিয়া চাওঁ, যাব পাৰোঁ নোৱাৰোঁ। এনেকৈ আমি এতিয়া সোমাই যাম ভিতৰলৈ। এটা ৰখাই থৈছে শিৱাই নাম অলসতা লৈ লৈছোঁ, আৰু দুখ দিয়া নাথাকিব প্ৰভু। আমি আহি আছোঁ, কিবা যদি ভুল হয় ক্ষমা কৰিব। আহি আছোঁ লাহে লাহে লাহে। এই কিবা এটা কওক, আমাৰ এজন মন্দা, কিবা এটা কওক। আৰু আপুনি কিমান দিনৰ পৰা শুনি আছিলে এই ইয়াতে মন্দিৰ আছে? নাই শুনা, বেলেগৰ মুখতে শুনিছোঁ। দেখা পাম কেনেকুৱা শুনিছিলোঁ। আজি ক'লে মন্দাই ক'লে আজি মন্দিৰলৈ যাম, সেইকাৰণে ময়ো ক'লোঁ ওলালোঁ চাওঁচোন বুলি। আৰু এইটো সেইকাৰণে আহি আছোঁ। এতিয়া বৰ্তমান 4জনে মিলি ইফালে আহি আছে, পাছফালে এজন, আগফালে এজন। এতিয়া এই চিৰি দি উঠি যাম, গৈ আছোঁ। এইটো হ'ল চিৰি, খৰখৰি যায় গৈ আছোঁ। এতিয়া বৰ্তমান গৈ আছোঁ। ওপৰত আছে মন্দিৰ। এতিয়া অৱশেষত আমি 25 মিনিটমান খোজকাঢ়ি আহি আছোঁ। 25 মিনিট ওপৰ হৈ গ'ল। খোজকাঢ়ি ভাগৰ লাগি গৈছে। যথেষ্ট ভাল লাগিছে। হনুমান মন্দিৰ। শ্ৰীৰাম জয় ৰাম জয় জয় ৰাম, শ্ৰীৰাম জয় ৰাম জয় জয় ৰাম। এতিয়া মন্দিৰ কাষ পালোহি।
ওপৰলৈ আছে আৰু যাব পৰা। চাওঁ কি আছে এইটো ফালে। মোৰ একেবাৰে ভাগৰ লাগি গৈছে খোজকাঢ়ি খোজকাঢ়ি আৰু বহুখিনি ওপৰে ভাগৰি গৈছোগৈ। এইফালে আছে মানুহ 2-3জনমান দেখিছোঁ মানুহ। অৱশেষত ওপৰ পাই গ'লোহি। ভাল লাগিছে। তলৰ ফালে যাব পাৰে চাগে আৰু অঁ তলৰ ফালেও আছে। এই তলৰ ফালেও আছে মন্দিৰ। ধৰি ফটো মাৰি আছে চাগে। ভাগৰ লাগিছে, বহুত ভাগৰ লাগিছে। তলে তলে আহি আছোঁ খোজকাঢ়ি। এতিয়া 4জন আহি আছোঁ খোজকাঢ়ি। ধুনীয়া, বহুত ধুনীয়া ঠাই হয়, দেখিছেনে আপোনালোকে? চাব পাৰিব। এইফালে ভিডিঅ' কৰি আছে, ঋতুদা ভিডিঅ' কৰি আছে। খোজকাঢ়ি খোজকাঢ়ি আহি আছোঁ, আহি আছোঁ। মোৰতো বহুত ভাগৰ লাগি গৈছে, ভাগৰ লাগি গৈছে। আহিছোঁ এতিয়া খোজকাঢ়ি 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 তললৈ খোজকাঢ়ি খোজকাঢ়ি আহি আছোঁ। এই আহি আছোঁ আহি আছোঁ আহি আছোঁ আহি আছোঁ। অৱশেষত পাই গ'লোহি। কিবা যে ভুল হয় ক্ষমা কৰিব। পাই গ'লি ভিডিঅ' পোৱাৰ কাৰণে দিগদাৰ নথৈ কিবা যে ভুল হয় ক্ষমা কৰিব। ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শিৱায় নমঃ। জানি হ'ব পালোহি। এয়া পাহাৰ আছে চাইডত, ৰঙামাটি হয় লিখা আছে ৰঙামাটি। ইফালে তলেদি আহিলোঁ আৰু ইফালেতো ৰাস্তা আছে, ইফালেও যাব পাৰে। ইয়াত আছে পূজাৰী হয় চাগে। এখনে হ'ল দুৰ্গা মা। আছে চাৰিও ভাল, যথেষ্ট ভাল লাগিছে। পাহাৰ চাৰিওফালে পাহাৰ আছে। এইফালে পাহাৰৰ ওপৰৰ ফালে আছে, ওপৰৰ পৰা আমি ইটোৰ পৰা এনেকৈ উঠি আহিলোঁ, এইফালে তললৈ আহিলোঁ। পবিত্ৰ ঠাই একেবাৰে। ইমান ধুনীয়া পবিত্ৰ ঠাই। বন্ধুসকল কোনোবা যদি ওচৰৰে চাইছে কমেণ্ট কৰিব। বহুত ধুনীয়া ঠাই। গুৱাহাটী মিৰ্জা হয়, মিৰ্জাৰ পৰা বহুত সোমাই আহিব লাগে, ভিতৰুৱা ঠাই। এইখিনিতে দেখুৱালোঁ আপোনালোকক। 17 তাৰিখে মেলা হয় বুলি কৈছে। ইয়াতে খুৰা এজন আছে, খুৰাজনক সুধিছিলে। আৰু ইফালে ডাঙৰ শিল 18-19 তাৰিখে মানুহ হয় বুলি কৈছে ইয়াত। 17 তাৰিখে কিবা থাপনা পাতে ইয়াত। এইটো চাইডে খুৰাজন বহি আছে ইয়াতে, কৈ আছে খুৰাজনে। কিবা যদি ভুল হয় ক্ষমা কৰিব। এইবাৰ ওপৰফালে উঠি আহিছোঁ। এইফালে কি আছে গ'ল, আগত মুন্দা গ'ল। তাৰপিছত এতিয়া মই উঠি আহিছোঁ লাহেকৈ। ফটো কপি মাৰিব লাগিছিলে। মন্দিৰ এইফালে আছে, এইফালে গণেশ বাবা মন্দিৰ দেখিছোঁ।
ইফালে যাওঁ তললৈ এতিয়া বৰ্তমান আকৌ তললৈ হৈ যাম মইতো বহুত ভাগৰি গৈছোঁ আৰু ঘাম বহুত ওলাই গৈছে অঁ অৱশেষত ইয়াতে সামৰণি মাৰিম আৰু ৰুম পাওঁ মানে সন্ধিয়া হ'ব আৰু ভাল লাগিলে লাইক কৰিব আৰু নতুনকৈ বন্ধুসকল যদি চাই ছাবস্ক্ৰাইব কৰি থ'ব যাতে মই নতুন ভিডিঅ' যদি দিওঁ আগতীয়াকৈ পাব আপোনালোকে আপলোড দিওঁ আৰু ভাল লাগিল সকলোৰে মৰম থাকিল জয় অসম বাই বাই অৱশেষত ইয়াতে সামৰণি মাৰিম আৰু ৰুম পাওঁ মানে সন্ধিয়া হ'ব আৰু ভাল লাগিলে লাইক কৰিব আৰু নতুনকৈ বন্ধুসকল যদি চাই ছাবস্ক্ৰাইব কৰি থ'ব যাতে মই নতুন ভিডিঅ' যদি দিওঁ আগতীয়াকৈ পাব আপোনালোকে আপলোড দিওঁ আৰু ভাল লাগিল সকলোৰে মৰম থাকিল জয় অসম বাই বাই